তো গাইজ ঘৰত কিমান সময় থাকিম আৰু ঘৰত সোমাই থাকি মাথা বিকাই গৈছে সেইকাৰণে ভাবিলোঁ মই ফিল্ডলৈ যাওঁ আৰু ফিল্ডত গৈ এক্সাৰচাইজ কৰোঁ যাতে মোৰ মনটো ভাল লাগি থাকিব আৰু মই ষ্ট্ৰং হৈ থাকিম তো তাতে লগৰবোৰক লগ পালোঁ বহুত বেছি ভাল লাগিল আৰু পানী বটলো লৈ আপোনালোক এটাকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ মিনি ব্লগ চলে এইকেইদিন বৰষুণ পূৰা দি আছে আৰু চাওকচোন ৰাস্তা কেনেকুৱা হৈ আছে আৰু গাইজ এনেকৈ আহি ভাল হৈ ফাইনেলি ফিল্ডলৈ আৰু চবেই বহি আছে যিহেতু এতিয়া অলপ ৰ'দ দি আছে চবেই বহি লৈছে আৰু চবেই বহি থাকোঁতে মই ভিডিঅ'টো বনাই লৈছোঁ যাতে মোৰ ভিডিঅ' বনোৱা কোনেও নেদেখে তো গাইজ আৰু আপোনালোকক মই বেক কেমেৰা দি ভালকৈ দেখুৱাই দিছোঁ মই যোনটো ফিল্ডত দৌৰিব আহিছোঁ ফিল্ডৰ পৰিৱেশ বহুত বেছি ভাল লগতে এখন নদী আছে আৰু ফিল্ডখন বহুত বেছি ডাঙৰ তো তাৰ আৰু নদীখনৰ পৰা বহুত ধুনীয়া আহি থাকে এক্সাৰচাইজ কৰি বহুত বেছি ভাল লাগে আৰু গাইজ এনেকৈ এক্সাৰচাইজ কৰি ফাইনেলি এইফালে বেলিও পৰি গ'ল আবেলি হৈ গ'ল তো এতিয়া ঘৰ যামগৈ আৰু বহুত দিন ধৰি এক্সাৰচাইজ কৰা নাই